হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক আছামিজ টেক এণ্ড আৰ্ণ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই চেমচাং গেলেক্সি Z7 নেক্সটৰ টাইম এণ্ড ডেট কেনেকৈ ছেট কৰিব পাৰে তাৰ এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, মই আপোনালোকক ফাৰ্ষ্টে দেখাই দিছোঁ। ইয়াত কেলেণ্ডাৰ আছে। কেলেণ্ডাৰত মই দেখুৱাম। কেলেণ্ডাৰত ইয়াত আপুনি কোনো ডেট ছেট কৰিব নোৱাৰে। তো আপোনালোকে ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ আগে আপোনালোকে এনেকৈ ওপৰত যাব লাগিব। ওপৰত টানি অনাৰ পিছত আপোনালোকে ইয়াত যাব ছেটিংছত যোৱাৰ পিছত আপোনালোক জেনেৰেল মেনেজমেণ্টত যাব। জেনেৰেল মেনেজমেণ্টত ডেট এণ্ড টাইম আছে। ডেট এণ্ড টাইমত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে ছেট ডেট আছে। আপোনালোকে ইয়াত ডেটটো ছেট কৰিব পাৰে আৰু ইয়াত ছেট টাইম আছে। চ' আপোনালোকে ইয়াত টাইমটো ছেট কৰিব পাৰে। তো এনেকৈ আপোনালোকে চেমচাং গেলেক্সি Z7 নেক্সটৰ ডেট এণ্ড টাইম ছেট কৰিব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।